আজি মই আপোনালোকক নীৰেশ নামৰ ব্যক্তি এজনৰ লগত ঘটা এটা ফটীয়া ঘটনা ক'বলৈ ওলাইছোঁ। যিটো ঘটনা শুনি আপোনালোকৰ নিশ্চয় কলিজা কঁপিবলৈ বাধ্য হ'বই। নীৰেশ এজন ৩৫ বছৰীয়া ব্যক্তি, যিয়ে অসমৰ বাহিৰত থাকি এখন কোম্পানীত কাম কৰি আছিল। কিন্তু চৰকাৰে ঘোষণা কৰা লকডাউনৰ বাবে নিজৰ ঘৰলৈ আহিবলগীয়া হৈছিল। লকডাউনৰ সময়তে নীৰেশে ঘৰতে থাকি খেতি বাতিৰ কামত লাগি পৰিছিল আৰু ঘৰৰ কাষতেই সি সৰুকৈ এখন কলৰ বাগান কৰিবলৈ ধৰিছিল। সদায় এটা দুটাকৈ বাগানখনত নীৰেশে কলৰ পুলি লগাবলৈ ধৰিছিল। তেনেকৈয়ে কেইদিনমানৰ ভিতৰতে নীৰেশে প্ৰায় ৫০টা মান কলৰ পুলি বাগানখনত লগাই পেলাইছিলে। কিন্তু তথাপিও তাৰ মনত সন্তুষ্টি অহা নাছিল। সেয়ে আৰু কেইটামান কলৰ পুলি লগাই বাগানখন বহল কৰাৰ কথা ভাবিছিল। কিন্তু বাগানখনৰ মাজমজিয়াতে এডাল বৃহৎ আকাৰৰ গছ এজোপা আছিল, যিয়ে বাগানখন বহল কৰাত কিছু বাধাৰ সৃষ্টি কৰিছিল। সেয়ে নীৰেশে কুঠাৰ এখনেৰে গছজোপা কাটিবলৈ ধৰিছিল। সি গাৰ সমস্ত জোৰ লগাই গছজোপা কাটিবলৈ ধৰিছিল। বহু সময় সি চেষ্টা কৰিছিল আৰু কিছু সময় পিছত যেতিয়া ভাগৰ লাগিছিল, সি সেই গছজোপাৰ তলতেই জিৰণি ল'বলৈ ধৰিছিল। তেতিয়াই সি এটা বিকট হাঁহি শুনিবলৈ পাইছিল। সি বৰ ভয় খাইছিল। সি ইফালে সিফালে চাবলৈ ধৰিছিল যে কোনে তেনেকৈ হাঁহিছে, কিন্তু সি কাককেই নেদেখিলে। তেতিয়াই আকৌ নীৰেশে বৰ ভয় খালে আৰু ভয়তে নীৰেশে তাৰ পৰা লগে লগে দৌৰি পলায় আৰু ঘৰলৈ গৈয়ে সকলোবোৰ কথা পত্নীৰ আগত ক'বলৈ ধৰিছিল। পত্নীয়ে তেতিয়া হাঁহি এটা মাৰি কৈছিলে, ইমান মতা মানুহটো হৈ ভয় কৰিছা যে? আৰে একো নাই, কোনোবাই আপোনাৰ লগত প্ৰেংক কৰিছে হ'বলা। পত্নীৰ কথাবোৰ শুনি নীৰেশৰ ভয় কিছু আঁতৰি গৈছিল আৰু ফেনৰ তলত বহি লৈ টিভি চাবলৈ ধৰিছিল। সেই বাগানখনতে নীৰেশে এটা সৰুকৈ চাংঘৰো সাজি থৈছিল আৰু সেয়ে ৰাতিৰ ভাতকেইটা খায়ে নীৰেশে পত্নীক কৈছিল যে, হেৰা, আজি মই ৰাতিটো চাংঘৰতেই থাকিম। তুমি আৰু মই নাই দৰ্জাবোৰ ভালকৈ লগাই ল'বা। পত্নীয়ে কৈছিল, অঁ ঠিক আছে, কিন্তু চাব ৰাতিৰ কথা, অলপ সাৱধানে থাকিব। নীৰেশে কৈছিল, অঁ ঠিক আছে ঠিক আছে। কিছু সময় পিছতে সি চাংঘৰখনত গৈ ওলায় আৰু খাট এখনত শুবলৈ ধৰে। সেই সময়ত জুন মাহ পৰি আছিল আৰু সেয়ে গৰমৰ মাত্ৰাও বহুখিনি আছিল আৰু গৰমৰ কাৰণে নীৰেশৰ টোপনিও অহা নাছিল। সেয়ে নীৰেশে খাটখনতে বহি লৈছিল আৰু খিৰিকীৰে বাহিৰৰ ফালে চাবলৈ ধৰিছিল। নীৰেশে বাহিৰত নিতাল আৰু নিস্তব্ধতাৰে আৱৰি থকা এটা অন্ধকাৰ নিশা খিৰিকীখনেৰে চাবলৈ পাইছিল। চাই থাকোঁতে তাৰ চকু হঠাৎ সেই গছজোপাৰ ফালে গৈছিল, যাক সি সেইদিনাখনৰ ৰাতিপুৱাই কাটিবলৈ ধৰিছিল। গছজোপাক দেখিয়ে নীৰেশৰ মনত গছডাল কটাৰ কথা আকৌ এবাৰ আহিবলৈ ধৰিছিল আৰু ৰাতিপুৱা হ'লেই সেইবোৰ চব কৰিম বুলি মনতে ভাবিবলৈ ধৰিছিল। এই সকলোবোৰ কথা ভাবি থাকোঁতে তাৰ হঠাৎ চকুত টোপনি আহিবলৈ ধৰিছিল। সি টোপনি মাৰিয়ে আছিল যে হঠাৎ ডাঙৰ ডাঙৰ খোজৰ শব্দ, যাক শুনিয়ে নীৰেশে ঘপকৈ সাৰ পাই উঠিছিল, যেন কিবা ডাঙৰ বস্তু এটাই চাংঘৰখনৰ চাৰিওফালে ডাঙৰ ডাঙৰ খোজেৰে খোজ কাঢ়িবলৈ ধৰিছিল। নীৰেশৰ ভয়ৰ অন্ত নাছিল। তাৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। সি ভয় মনে মনে শুনিবলৈ ধৰিছিল আৰু তেতিয়াই কিবা এটা শক্তিয়ে চাংঘৰখনৰ দৰ্জাখন ঠাচকৈ খুলি পেলাইছিল। নীৰেশৰ তেতিয়া ভয়ৰ কোনো সীমাই নোহোৱা হৈছিল, যেন তাৰ প্ৰাণবায়ু কিছু মুহূৰ্তৰ ভিতৰতে উৰি গুচি যাব। বাহিৰত সেই বৃহৎ গছজোপাই ৰৈ আছিল। ডাঙৰ ডাঙৰ ভয়ানক চকু দুটাৰে সেই ফুটীয়া গছজোপাই নীৰেশৰ ফালে চাই চাই ৰাক্ষসৰ দৰে হাঁহিবলৈ ধৰিছিল আৰু ক'বলৈ ধৰিছিল যে, তই মোক কাটিবি, তোৰ আজি কোনোমধ্যেই আৰু এইখিনি কৈয়ে সেই ফুটীয়া গছজোপাই নীৰেশৰ ফালে আগুৱাই আহিবলৈ ধৰিছিল আৰু এডাল শিপা নীৰেশৰ ফালে আগুৱাই দিবলৈ ধৰিছিল। ভয়ত নীৰেশ উপায়ন্তৰ হৈ পৰিছিল আৰু কি কৰা যায় তাকেই চিন্তা কৰিবলৈ ধৰিছিল। তেতিয়াই নীৰেশে হঠাৎ তাৰ কুঠাৰখনেৰে ফুটীয়া গছডালৰ শিপাডালত এক খাপ লগায় আৰু তেনে কৰাৰ লগে লগেই
সেই ভুটীয়া গছজোপাও তাৰ পৰা হঠাৎ ক'ৰবালৈ নাইকিয়া হৈ যায়। লগে লগে নিৰেশেও তাতেই বেহুচ হৈ পৰি যায়। ভাগ্যই কওক বা ভগৱানৰ কৃপাই কওক, যেই নকওক আপুনি, কিন্তু নিৰেশৰ প্ৰাণ যেনি তেনি সেইদিনাখনৰ ৰাতি বাচি গৈছিল। সেইদিনাখনৰ পিছত নিৰেশে সেই গছজোপা কটাৰ কথা মনলৈ আৰু কেতিয়াও নানিলে।